ফুলৰ পাঁচটাকৈ পাহি থাকিলে দুপাহ ফুলত কেইটা পাহি থাকিব এপাহ ফুলত কেইটা ফুল আছে পাঁচটা আৰু ফুল কেইপাহ দুপাহ তাৰমানে আমি পাঁচৰ লগত কি পূৰণ কৰিব লাগিব 2 এতিয়া 5 দুগুণ কিমান হ'ব 10 আমাৰ উত্তৰটো কিমান ওলাল 10 এটা গৰুৰ ঠেং চাৰিখন তিনিটা গৰুৰ ঠেং কেইখন আমি এটা গৰুৰ ঠেং কেইটা বুলি জানো চাৰিখন হয় না তেতিয়াহ'লে তিনিটা গৰুৰ ঠেং কেইখন হ'ব আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয় না কি কৰিম এতিয়া পূৰণ তেতিয়া এটা গৰু যদি ঠেং চাৰিখন তেতিয়াহ'লে তিনিটা গৰুৰ ঠেং কেইখন হ'ব 12খন আমি কেনে গম পালো 4 লগত কি গুণ কৰিলো 3 মানে তিনিটা গৰু হয় না যেহেতু এটা গৰু ঠেং চাৰিখন তিনিটা গৰু ঠেং কি হ'ল 12খন ভিডিঅ'টো উপভোগ কৰাৰ বাবে বহু বহু ধন্যবাদ।